শুনিছেনে? বোলো ক'ত গ'ল? শুনিছেনে? কি হ'লনো? কিয় ইমান কৈ চিঞৰিছা? সোনকালে এইফালে আহক, সোনকালে, যিমান পাৰি সোনকালে। কি হ'লনো এই ৰাতিপুৱাখনতে? কোনোবা কৰোণাত মৰিল নেকি? নাই মৰা, কোনো কৰোণাত কোনো। এটা কথা ক'বলৈহে মাতিছোঁ আপোনাক। হাতযোৰহে কৰিছোঁ আৰু। শান্ত হৈ কথাখিনি কোৱাচোন। তেতিয়াহ'লে শুনক, উজান বজাৰৰ ফালে ব্ৰহ্মপুত্ৰৰ পাৰত এটুকুৰা মাটি কিনক, নহ'লে মই মাৰ ঘৰলৈ গুচি যাম। বাপৰে বাপ, কথাই কথাই মাকৰ ঘৰলৈ যোৱাৰ ধমকি যে হ'ব। বোলো ইয়াত কি বেয়া পালা? একো বেয়া পোৱা নাই, কিন্তু মই ইয়াত নাথাকোঁ। বোলো কাৰণটো অকণমান ক'বানে বাৰু? আৰু এটা কথা, উজান বজাৰৰ ফালে মাটি কিনিবলৈ টকা ক'ত পাম মই? মই সেইবোৰ একো নাজানো। মোক মুঠতে উজান বজাৰতে হওক বা ক'ৰবাতে হওক ব্ৰহ্মপুত্ৰৰ পাৰত এটুকুৰা মাটি লাগিবই। লাগিলে কাগজৰ ঘৰ বনাই থাকিম তাতে মই। বাপৰে বাপ, কিনো মৰম সোমালো এইজনী ব্ৰহ্মপুত্ৰলৈ। বোলো ব্ৰহ্মপুত্ৰলৈ ইমান মৰম সোমাল কিয়? এই মতা চবৰো কাম নাই, কিবা এটা ভাল লগা বুলি ক'লেই মৰম সোমোৱাই হয়। মৰম সোমোৱা নাই, ব্ৰহ্মপুত্ৰৰ পাৰে পাৰে হেনো এক্সপ্ৰেছ হাইৱে হ'ব, ব্ৰহ্মপুত্ৰ হেনো খনন হ'ব। সেইবোৰৰ ছবি তুলিবলৈ টিভি চেনেল আহিব, ময়ো টিভি চেনেলৰ আগত এপাক নাচিব পাৰিম। সেইটোহে কথা। সেইটোৱে কথা। ইয়াত ইমান দিন থাকিলোঁ, বোলো টিভিত টেঙা আঙুলিটোকে দেখুৱাব নোৱাৰিলোঁ। কি সমস্যা, এইবোৰৰ পৰা শান্তি নাই আৰু। সমস্যা আমাৰহে। মোৰ লগৰ কিমানে টিভিত উঠি পোষ্ট দি আছে আৰু লেবেল দি আছে দেখা নাই? মই ব্ৰহ্মপুত্ৰৰ পাৰত থাকিলেহে মোৰ লগৰবোৰৰ আগত লেবেল দিব পাৰিম কিজানি। হে হৰি, গছত কঁঠাল উঠত তেল, বোলো নাখাওঁতেই চেল বেল। ভুৰকে কিনো বকি আছে? আৰু এটা কথা, ব্ৰহ্মপুত্ৰৰ ওপৰত হেনো কিবা ওলোমা গাড়ী ওলাইছে, তাতো উঠিব পাৰিম, বুজিছে? আকৌ সেইটো কুলুমা গাড়ী নবোলেও ৰোপৱে বোলে, ৰোপৱে। হ'ব, বেছি জনা দেখুৱাব নালাগে। ৰোপৱে হওক, ফোপৱে হওক, সোনকালে মাটি এটুকুৰা কিনক, নহ'লে কিন্তু ৰন্ধা ভাত খাবলৈ নাপাব, কৈ দিলোঁ। আইঐ, মোৰতো ঘৰুৱা যেন লাগিছে। হ'ব, এতিয়া পইচা খৰচৰ ৰাস্তা দেখি মোৰ ঘূৰাৰ বুদ্ধি কৰিব নালাগে।